নমস্কাৰ বন্ধুসকল, মোৰ নাম সৌৰভ আৰু আপোনালোকে চাই আছে সৌৰভ টেক। বলক দেৰি নকৰি ভিডিঅ'টো আগবঢ়াও। ফ্লিপকাৰ্টত বিগ সেভিংস ডে আহি আছে, যাৰ ফলত আপুনি ফ্লিপকাৰ্টৰ পৰা যিকোনো বস্তু কিনিলে ভালেখিনি টকাৰ ৰেহাই পাব। আৰু যদি কোনোবাই ICICI বেংক আৰু সিটি বেংকৰ ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড ইউজ কৰে তেনেহ'লে আৰু 10% ৰেহাই পাব। এতিয়াও ফ্লিপকাৰ্টে সকলো বস্তুৰ দাম উল্লেখ কৰা নাই, কিছুমান কৰিছে যিবিলাক মই আপোনালোকক দেখুৱাম। Oppo Reno 2F 6GB 256GB ষ্ট'ৰেজ, এইটো আপুনি 17,990 টকাতে পাব। আৰু মই কোৱা কাৰ্ড দুটা ইউজ কৰি যদি কিনে তেনেহ'লে আৰু 10% ৰেহাই পাব। এইটো বৰ্তমান ফ্লিপকাৰ্টত 21,990 টকাত বিক্ৰী হৈ আছে। iPhone SE এইটো 36,990 টকাত কিনিব পাৰিব। Redmi K20 Pro Snapdragon 855 প্ৰচেছৰ, এইটো 21,999 টকাত কিনিব পাৰিব। আৰু কাৰ্ড ইউজ কৰিলে আৰু 10% ৰেহাই পাব। এইটো বৰ্তমান ফ্লিপকাৰ্টত 22,999 টকাত বিক্ৰী হৈ আছে। iQ3 Snapdragon 865ৰ লগতে বেষ্ট গেমিং ফোন আণ্ডাৰ 35,000, এইটো 31,990 টকাত কিনিব পাৰিব। আৰু বৰ্তমান ইয়াৰ দাম ফ্লিপকাৰ্টত 34,990 টকা। এইবিলাক কিছুমান পপুলাৰ ফোন যিবিলাক আপুনি ইউজ কৰি আছে বা কিনিব বুলি ভাবিছে। আৰু কিছুমান মিড ৰেঞ্জ আৰু ল' ৰেঞ্জৰ ফোন যেনে Realme Narzo 10, Poco X2, Poco M2, Realme 3 এইবিলাকত অফাৰ দিয়া নাই, কিন্তু যদি আপুনি মই কোৱা কাৰ্ড দুটা ইউজ কৰে তেনেহ'লে সেইবিলাকতো 10% ৰেহাই পাব। এতিয়া চাওঁ কিছুমান স্মাৰ্ট এণ্ড্ৰইড টিভি য'ত আপুনি ৰেহাই পাব। MIৰ 32 ইঞ্চি টিভিৰ দাম 11,999 টকা। থমছন স্মাৰ্ট টিভি 32 ইঞ্চৰ দাম 10,999 টকা। Nokia 43 ইঞ্চৰ 4K স্মাৰ্ট টিভি, ইয়াৰ দাম হ'ব 31,999 টকা। Sony 32 ইঞ্চৰ টিভিৰ দাম হ'ব 14,999 টকা। আৰু এইবিলাক টিভি কিনোতে যদি আপোনালোকে সিটি বেংকৰ বা ICICI বেংকৰ ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড ইউজ কৰে তেনেহ'লে আৰু 10% ৰেহাই পাব। আৰু এতিয়া আপুনি এইবিলাকৰ ভিতৰত কোনটো মোবাইল বা টিভি কিনিব তলত নিশ্চয় কমেণ্ট কৰিব ফ্ৰেণ্ড। চ' ফ্ৰেণ্ড, ভিডিঅ'টো কেনেকুৱা লাগিল? যদি ভাল লাগে লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।